মানুহে অৰুণোদয় পোৱা নাই, দুখীয়া মানুহে, তাৰ বাবে এতিয়াও মই প্ৰত্যেকটো সমষ্টিত মই আৰু 5,000কৈ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই। আজি আপোনালোকক কৈ গলো, জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকৰ বাবে আছে ডাঙৰ এটা আপডেট দিবলগীয়া। তো যিসকল মানুহে অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকলে কিন্তু অনলাইনৰ মাধ্যমত কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব পাৰিব? আপোনালোকৰ অঞ্চলত কিন্তু গাঁও সভা এটা অনুষ্ঠিত কৰিছিল, সেই গাঁও সভাত আপোনালোকে নামটো যাই অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু লগতে লাগিব আপোনালোকৰ প্ৰথমতে লাগিব আপোনালোকৰ ৰেচন কাৰ্ডটো, দ্বিতীয়তে আপোনালোকৰ লাগিব আধাৰ কাৰ্ডৰ নম্বৰটো, তৃতীয়তে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো লাগিব, চতুৰ্থতে লাগিব আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আছে সেই ভোটাৰ কাৰ্ডটো লাগিব, আৰু আপোনালোকৰ বেংক একাউণ্টটো লাগিব। এইখিনি বস্তু থাকিলে আপোনালোকে অফলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। অফলাইনত আবেদন কৰাৰ পাছতে আপোনাৰ নতুন যিটো তালিকা আছে সেই তালিকাখন আহিব। অহাৰ পাছতে আপোনালোকে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে লাভ কৰিব আপোনালোকৰ নতুন তালিকাখনত। তো এনেকৈ আপোনালোকে যদি এপ্লাই কৰে তেহে আপোনালোকে অৰুণোদয় আঁচনিখন মানে যিসকলে আবেদন কৰিব সেইসকল মানুহে কিন্তু মানে লাভ কৰিব পাৰিব। তো এয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। তো আপোনালোকে অফলাইনৰ মাধ্যমত কেনেকৈ ফৰ্মটো ফিল আপ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে নাম থাকিলেহে আপোনালোকে ফৰ্ম লাভ কৰিব জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নোহোৱাকৈ ভিডিঅ'টো চাই থাকিব। তো যদি আপোনালোকে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো আপোনালোকে অফলাইনতহে আবেদন কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। তো আহক আপোনালোকে ভিডিঅ'টো কেনেকৈ ফৰ্মটো ফিল আপ কৰিব, বা আপোনালোকে বেলেগকো কিন্তু এই ফৰ্মটো ফিল আপ কৰি দিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহে আপোনাৰ সহায়ত সেইসকল মানুহে আবেদন কৰিব পাৰে। তো নতুন কৰি কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন পাইছিল তেনেহ'লে আপোনালোকে ইয়েছ অপশ্যনত টিক মাৰ্ক লগাব লাগিব। আৰু যদি আপোনাক প্ৰথমবাৰলৈ এই ফৰ্মটো ফিল আপ কৰি আছে তেনেহ'লে নোৰ লগত যিটো বক্স আছে এই বক্সখনত আপোনালোকে টিক মাৰ্ক লগাব। আপোনালোকে এটা ফটো দিব, ফটোৰ ওপৰত এটা চিগনেচাৰ কৰি দিব, ৰেচন কাৰ্ডৰ নম্বৰ দিব, ডিষ্ট্ৰিক্টটো দিব, আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে দিব, LAC য'ত আছে তাতে লোকসভাৰ নামটো দিব, ফাৰ্ষ্ট নেমটো ইয়াতে আপোনালোকে দি দিব, মিডিল নেমটো থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। আৰু আপোনালোকৰ লাষ্ট নেম যিটো আছে সেই লাষ্ট নেমটো ইয়াতে আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকে কেয়াৰ অফ ডটাৰ অফটো পাব। তো অফটো দিব, আপোনালোকৰ হাজবেণ্ডৰ নামটো দিব, আৰু আপোনালোকৰ যদি অবিবাহিত কোনোবা ছোৱালী এপ্লাই কৰি আছে ডটাৰ অফটো দিব, আপোনালোকৰ হাজবেণ্ডৰ নামটো দিব, আৰু আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব, আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে দি দিব, আপোনালোকৰ ব্লক দিব, গ্ৰাম পঞ্চায়ত নাম দিব, গাঁওখনৰ নাম দিব, লোকেলিটি এণ্ড লেণ্ডমাৰ্ক যিটো আছে সেইটো আপোনালোকে দি দিব। তাৰ পাছত আপোনালোকক দিব লাগিব যিটো আপোনালোকৰ এক্টিভ থকা যিটো মোবাইল আছে সেই মোবাইল নম্বৰটো ইয়াতে দিব, আপোনালোকৰ পিন কোডটো ইয়াতে দি দিব। তাৰ পাছত আপোনালোকৰ যিটো হাউচ নম্বৰ আছে হাউচ নম্বৰটো ইয়াতে দি দিব, আৰু আপোনালোকৰ যিটো পুলিচ ষ্টেচন আছে সেই পুলিচ ষ্টেচনটো ইয়াতে আপোনালোকে দি দিব। এইখিনি বস্তু দিয়াৰ পাছত নেক্সট আৰু এটা পেজ আছে, সেই পেজটো কেনেকৈ ফিল আপ কৰে মই আপোনাক দেখুৱাই দি আছোঁ। এই পেজটোত আপোনালোকে চাব পাৰিছে ইয়াতে কুইণ্ডু দিব্যাংগজন দিৱস উমেন, ইয়াতে উমেন ডাবল বেনিফিচিয়াৰী, ইয়াতে আনমেৰিড উমেন। তো ইয়াতে আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে দি দিব। আপোনালোকৰ বাৰ্ষিক আয় 2 লাখতকৈ তলত হ'ব লাগিব। তো আপোনালোকে ইয়াতে বেংকৰ একাউণ্টটো দিব, ব্ৰাঞ্চ নেম দিব, ইয়াতে বেংকৰ নামটো ইয়াতে দিব, ব্ৰাঞ্চ নেম দিব। দিয়াৰ পাছত আপোনালোকে ইয়াতে কি কৰিব, আপোনালোকৰ যিটো IFSC কোড আছে সেই IFSC কোডটো ইয়াতে দিব লাগিব। ইয়াতে আপোনালোকে IFSC কোডটো দিয়াৰ পাছত আপোনালোকে কি কৰিব, তলত আহিব, তলত অহাৰ পাছত আপোনালোকে বেংক পাছবুক ফ্ৰণ্ট চাইড যিটো আছে সেই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মটোৰ লগত গাঁঠি দিব লাগিব, আৰু আপোনালোকে ইয়েছ অপশ্যনত ক্লিক কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ ইয়াতে আছে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আপোনালোকে দিব লাগিব। আধাৰ কাৰ্ডৰ যিটো 12টা নম্বৰ আছে সেই নম্বৰটো ইয়াতে আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকৰ যিটো ভোটাৰ কাৰ্ডৰ নম্বৰ আছে সেই ভোটাৰ কাৰ্ডৰ নম্বৰটো কিন্তু ইয়াতে দিব লাগিব। তলত আহিব আপোনালোকে, তো ইয়াতে ভোটাৰ কাৰ্ডৰ নম্বৰটো দিয়াৰ পাছত আপোনালোকে তলত আহিব, অহাৰ পাছত আপোনালোকে কিন্তু সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম পাব। তো ইয়াতে আপোনালোকে ইয়েছত ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকে তলত আহিব, তলত অহাৰ পাছত আপোনালোকে ইয়াতে থাম্ব বা চিগনেচাৰ দিব পাৰিব।
তো এই যিটো পেজ আছে এই পেজটোত আপোনালোকৰ নামটো দিব, আপোনালোকৰ যিটো গাৰ্জেন আছে গাৰ্জেনৰ নামটো বয়সটো দিব, আপোনালোকে দিয়াৰ পাছত আপোনাৰ গাঁওখনৰ নাম দিব, এড্ৰেছখিনি দি কিনে ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দি দিব। দিয়াৰ পাছত আপোনালোকৰ তলত আহিব, তলত অহাৰ পাছত আপোনালোকে কিন্তু ইয়াতে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ যিটো আপোনালোকৰ নাম দিব লাগিব, চিগনেচাৰ দিব লাগিব। তো ইয়াতে মই দেখুৱাই দি আছোঁ আপোনালোকক। তো আপোনালোকক দেখুৱাই দিলেহে আপোনালোকে ভালদৰে ফিল আপ কৰিব পাৰিব। বেনিফিচিয়াৰী নেম, যাৰ নামত এপ্লাই কৰিছে তাৰ নামটো দিব, চিগনেচাৰ দিব, ডেটটো দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম দি কিনে আপোনালোকে ফৰ্মটো জমা দিব।